নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ সৰ্ববৃহৎ নিযুক্তি আজি আমি এই ভিডিঅ'টোত 8টা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ সকলোৰে বাবে পদ থাকিব। যিসকলে 10 পাছ কৰিছে, 12 পাছ কৰিছে, ডিগ্ৰী কৰিছে, ডিপ্ল'মা আছে, ITI আছে আৰু যিসকলৰ ইঞ্জিনিয়াৰিং আছে, সকলোৱে এই ভিডিঅ'টো যদি চাই তেনেহ'লে আপোনালোকে নিজৰ এপ্লাই কৰিবৰ কাৰণে চাকৰিসমূহ পাই যাব। আৰু আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম। কোনটো বিভাগৰ পৰা পোষ্ট আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, কিমান এপ্লিকেশ্যন ফিজ আছে, কোনসকলে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব, গোটেইখিনি ডিটেইলছ আজি আপোনালোকে এই ভিডিঅ'টোতে কভাৰ কৰি দিয়া যাব। তো যদিহে আপোনালোকে এই ভিডিঅ'টো চাই তেনেহ'লে আগষ্ট মাহত কি পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব, কিমান চাকৰি ওলাইছে, গোটেইখিনি আপোনালোকক কমপ্লিটলি বুজি পাব। তো সেইবাবে মই আপোনালোকলৈ এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। যথেষ্ট অকণ দীঘল হ'ব, বহুত বেছিও দীঘল নহয়। তো আপোনালোকে চাব যাতে আপোনালোক সকলোৱে উপকৃত হয়। আৰু আপোনালোকে যদিহে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব। ব'লক আজি দেৰি নকৰি আজি এটাকৈ গোটেইকেইটা নটিফিকেশ্যন আলোচনা কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে এইটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক, চমুকৈ PNBৰ ফালৰ পৰা লোকেল বেংক অফিচাৰৰ কাৰণে পোষ্ট আছে। টোটেল 545টা পোষ্ট আছিলে, যিকেইটাত গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ যিসকলে এনি ষ্ট্ৰীম গ্ৰেজুৱেট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰ ভিতৰত সকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। 20 জুলাইৰ পৰা এই পোষ্টকেইটাৰ আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 9 আগষ্টলৈকে আপোনালোকে থাকিব। আপোনালোকৰ মাজত বৰ বিশেষ সময় নাই। যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি ল'ব। ইয়াৰ ওপৰত মই আগতো ভিডিঅ' বনাইছোঁ, এইটো এক প্ৰকাৰ ৰিমাইণ্ডাৰ ভিডিঅ' বুলিও ক'ব পাৰে এই নটিফিকেশ্যনটোৰ কাৰণে। আৰু নতুন পোষ্ট আছে, সেইখিনি মই ভিডিঅ'টোত কভাৰ কৰিম। আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা আহিছে, ইয়াত আপোনালোকৰ অসমৰ কাৰণে 85টা পোষ্ট আছে। দৰমহা যদি চাবলৈ যায় 48,480 ৰুপিছৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আবেদন অনলাইন মাধ্যমত আপোনালোকে কৰিব লাগিব। আৰু ষ্টেট ৱাইজ যদি আপোনালোকে পোষ্টসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে ৱেবছাইট ভিজিট কৰি চাব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা 20ৰ পৰা 30 বছৰ লাগিব আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকল কেণ্ডিডেট গ্ৰেজুৱেট হয় যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব, কিন্তু গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি বা পাছ আউট হ'ব লাগিব। লগতে এক্সপিৰিয়েঞ্চ, কোনো ধৰণৰ তেনেকুৱা বিশেষ এক্সপিৰিয়েঞ্চ বিচৰা নাই। আৰু যদিহে আপোনালোকে কোনোবা ৰুৰেল বা ৰিজনেল ৰুৰেল বেংকত বা কমাৰ্চিয়েল বেংকত আপোনালোকে কাম কৰাৰ অভিজ্ঞতা আছে তেনেহ'লে খুবেই ভাল। আৰু লোকেল লেংগুৱেজক তেওঁলোকে প্ৰাধান্য দিব। অসমৰ কাৰণে আপোনালোকৰ আছামিজ আৰু বড়ো এই দুটা লেংগুৱেজ আপোনালোকৰ লোকেল লেংগুৱেজ হয়। সেই দুটা আপোনালোকৰ ৰিডিং, ৰাইটিং আৰু স্পিকিং যিকোনো এটা থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। ST SC PWD সকলে 59 ৰুপিজ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। অন্যসকলে 1180 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব। ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 9 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এতিয়া আগবাঢ়ো আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ ছেকেণ্ড নটিফিকেশ্যনটো বেংকৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 11,403টা ভেকেঞ্চি আছে, যিকেইটা ক্লাৰিকেলৰ পোষ্ট হয়, অৰ্থাৎ কেৰাণীৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে IBPSৰ ফালৰ পৰা। ফুল ফৰ্মটো হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, য'ত 11,403টা কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে পোষ্ট আছে, যিকেইটাত আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ সকলে আবেদন কৰিব পাৰিব। 20ৰ পৰা 28 বছৰ ভিতৰত আপোনালোকে বয়সৰ কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজটো 850 টকা আৰু কোনো কাৰণে আপোনালোকৰ 175 ৰুপিজো হয়। আৰু ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 1 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট 21 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আপোনালোকৰ হাতত যথেষ্টখিনি সময় আছে। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় অসমৰ কাৰণে 349টা টোটেল ভেকেঞ্চি আছে আৰু দৰমহা ষ্টাৰ্ট হয়, বেচিক পে' হ'ব 24,050 টকাৰ পৰা। আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামৰ চেণ্টাৰ ডিব্ৰুগড়, আপোনালোকৰ গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। মেইন এক্সামৰ চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰত পৰিব। আৰু আনৰিজাৰ্ভৰ কাৰণে 4740টা পোষ্ট আছে। SCৰ কাৰণে 1910, STৰ কাৰণে 942টা, OBC NCLৰ কাৰণে 2815, EWSৰ কাৰণে 996টা পোষ্ট আছে। আৰু ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ পদসমূহ ভাগ কৰি দেখাই দিয়া গৈছে। আমাৰ অসমৰ কাৰণে 349টা পোষ্ট আছে, এইখিনি যথেষ্ট এটা পোষ্ট হয়। আৰু আপোনালোকৰ বেংকসমূহৰ নামো দিয়া গৈছে, কোন বেংকত কেইটাকে পোষ্ট আছে। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু লগতে 20ৰ পৰা 28 বছৰ বয়সৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়স কেলকুলেট কৰিব 1 আগষ্ট 2026লৈকে। ST SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিগ্ৰী কৰাসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। এনি ষ্ট্ৰীম গ্ৰেজুৱেট হ'ব পাৰে, অৰ্থাৎ আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ল।
কিন্তু লগত কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন আছে আপোনালোকৰ যদিহে কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ডিগ্ৰী কম্পিউটাৰ অপাৰেটৰ লেংগুৱেজ তেনেকুৱা ধৰণৰ কিবা চাৰ্টিফিকেট আছে তেনেহ'লে ভাল আৰু লোকেল লেংগুৱেজক তেওঁলোকে প্ৰাধান্য দিব ৰিডিং ৰাইটিং স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব লগতে ST SC PWD এক্সামসকলে 175 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু অন্যসকলে 850 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট মোডটো অনলাইন মেডিয়ামত হ'ব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ভিছা মাষ্টাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰে ইয়াৰ বাবে আবেদনো আপোনালোকৰ অনলাইন মাধ্যমত হ'ব বৰ্তমান আবেদন পৰ্টেল খোল খাই গৈছে 1 আগষ্টৰ পৰা আৰু লাষ্ট ডেট 21 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব ইয়াৰ যদি আপোনালোকৰ ষ্ট্ৰাকচাৰটো চাই এক্সামিনেশ্যনৰ বা সিলেকশ্যন প্ৰচিডিউৰটো তেনেহ'লে দেখিব যে প্ৰিলিম এক্সামিনেশ্যন হ'ব মেইন এক্সামিনেশ্যন হ'ব আৰু তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত এটা দুটা সুধিব পাৰে আপোনালোকৰ বা সেইখিনি চাব লোকেল লেংগুৱেজটো আপোনালোকে জানে নে নাই তেনেদৰে আপোনালোকৰ সিলেকশ্যন হ'ব এতিয়া কোৱা আমাৰ আজিৰ 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে সকলোৰে বাবে ইয়াত পোষ্ট থাকিব এইটো এটা তেনেকুৱা ধৰণৰ পোষ্ট হয় য'ত আপোনালোকৰ যিসকলে ক্লাছ 8 বা ক্লাছ 10 পাছ কৰিছে তেওঁলোকৰ বাবেও ইয়াত পোষ্ট আছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে কেইটা পোষ্ট আছে কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে চাবলৈ যায় যদি আপোনালোকে দেখিব যে ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ বঙাইগাঁৱৰ ফালৰ পৰা আহিছে ড্ৰাইভাৰ এণ্ড পিয়নৰ পোষ্ট হয় দুটা পোষ্ট আছে য'ত আপোনালোকৰ ক্লাছ 10 আৰু 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বয়সৰ সময় 18 পৰা 40 বছৰ কোনোটো পোষ্টত আপোনালোকৰ 45 বছৰ আছে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে 3 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে 24 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব পিয়নৰ কাৰণে এটা আছে ST প্লেনৰ কাৰণে 12000 টকাৰ পৰা 52000 টকা গ্ৰেড পে 3900 টকা বয়সৰ হয়তো 18 বছৰ মিনিমাম আৰু মেক্সিমাম 45 বছৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ মেট্ৰিক পাছ মিনিমাম আপোনালোকৰ ক্লাছ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি 12 বা তাতকৈ বেছি পঢ়িছে তেনেহ'লে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল নহ'ব ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট আছে য'ত পে স্কেল লাগিব 14000 টকাৰ পৰা 70000 টকা গ্ৰেড পে পাব 5200 টকা এজ লিমিট আপোনালোকৰ 18 বছৰ পৰা 40 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যিসকলে HSLC পাছ কৰিছে লগত LMV ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব চিটিজেনশ্বিপটো অসমৰ নাগৰিক হ'ব লাগিব আৰু NOC লাগিব যদিহে আপোনালোকে কোনোবা গভৰ্ণমেণ্ট অফিচত কাম কৰি আছে তেনেহ'লে সেই গভৰ্ণমেণ্ট অফিচৰ পৰা নো অবজেকশ্যন চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট উলিয়াই ল'ব লাগিব এইটো পোষ্টত আপুনি আবেদন কৰিবৰ কাৰণে ইয়াত আপোনালোকৰ অফলাইন মাধ্যমতে হ'ব সেলফ এটেষ্ট পাছপৰ্ট সাইজৰ ফটোকপি আপোনালোকৰ সহ কাষ্ট এজ প্ৰুফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন 3 কপি পাছপৰ্ট সাইজৰ ফটোকপি আপোনালোকে গৈ পেলাই ডিষ্ট্ৰিক্ট ছেছনেল জাজ বঙাইগাঁৱত আপোনালোকৰ দিব লাগিব আৰু কণ্টেক্ট ডিটেইলছ আপোনালোকৰ তাত প্ৰভাইড কৰিব আপুনি তাত দিব লাগিব আপোনালোকৰ ইমেইল আইডি হওক ফোন নাম্বাৰে হওক লাষ্ট ডেট যদি চাবলৈ যায় আপোনালোকৰ 24/8/2025 সময় 5টা বজালৈকে পিছবেলা 5টা বজালৈকে থাকিব আপোনালোকে তাত গৈ পেলাই ছাবমিট কৰি থৈ আহিব লাগিব ষ্টাৰ্টিং ডেট 3 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 24 আগষ্টলৈকে আপোনালোকৰ কৰি থাকিব পাৰিব এতিয়া যাওঁ আমাৰ আজি 4 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ আজিৰ যিটো আমাৰ 4 নম্বৰ নটিফিকেশ্যন আহিছে এইটো ভেটেনেৰি অফিচাৰ এণ্ড ব্লক ভেটেনেৰি অফিচাৰৰ কাৰণে পোষ্ট হয় যিটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ APSCয়ে কণ্ডাক্ট কৰিব গোটেই এক্সামটো আৰু ইয়াত 137টা পোষ্ট আছে আৰু ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী ভেটেনেৰি চায়েন্স কৰাসকলে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব এজ লিমিট 21 বছৰ পৰা 38 বছৰ এপ্লিকেশ্যন ফিজ 297 ষ্টাৰ্টিং ডেট 7 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 6 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব অৰ্থাৎ আজিৰ পৰা এই পোষ্টটোৰ আবেদন আৰম্ভ হৈছে আৰু ইয়াত আপোনালোকৰ 137টা আছে আনৰিজাৰ্ভৰ কাৰণে 106টা OBC MOBCৰ কাৰণে 6টা SCৰ কাৰণে 11টা SC প্লেনৰ কাৰণে 9টা ST হিলৰ কাৰণে 4টা পে স্কেলটো আপোনালোকৰ পে'বেন 4 হ'ব 30000 টকাৰ পৰা 1,10,000 টকা গ্ৰেড পে 12700 টকা নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্ট হয় এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব আপোনালোকৰ বয়স 1 জানুৱাৰী 2026লৈকে কেলকুলেট কৰিব ST SC সকলে এজ ৰিলেক্সেশ্যন পাব 5 ইয়াৰ্ছ OBC MOBC 3 বছৰ PWD সকলে 10 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰি চায়েন্স কৰা হ'ব লাগিব লগতে ৰেচিডেন্সিপটো আপোনালোকৰ অসমৰ নাগৰিক হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব অৰ্থাৎ PRC লাগিব এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব যিটো জেনেৰেল সকলে 297.20 OBC MOBC সকলে 197.20 ST SC BPL আৰু PWD সকলে 47.20 এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 7 আগষ্ট অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 6 ছেপ্টেম্বৰ 2026লৈকে থাকিব আৰু পে'মেণ্টৰ লাষ্ট ডেট আপোনালোকৰ 8 ছেপ্টেম্বৰ 2026লৈকে কৰিব পাৰিব এতিয়া কোৱা আমাৰ আজিৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ এই নটিফিকেশ্যনটো আহিছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা অসমৰ ফালৰ পৰা 2204টা ষ্টাফ নাৰ্ছৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে
যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে নেশ্যনেল হেল্থ মিছন অসমৰ হয় অৰ্গেনাইজেশ্যনটো। ইয়াত BSc নাৰ্ছিং আৰু GNM কোৰ্চ কৰাসকলে আবেদন কৰিব পাৰিব। দৰমহা থাকিব 20,000 টকা পাৰ মান্থ। বয়সৰ সময়সীমা আপ টু 40 বছৰলৈকে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। OBC MOBC সকলে 3 বছৰ, ST SC 5 বছৰ, PWD সকলে 10 বছৰ। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব নালাগে। ডিস্ট্ৰিক্ট ওয়াইজে আপোনালোকৰ এপইন্টমেন্ট হ'ব বুলি ক'ব পাৰে। যদি ডিস্ট্ৰিক্ট গিখন চাই কোনখন ডিস্ট্ৰিক্টত পোষ্ট আছে, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, নগাঁও, হোজাই, বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা, তামুলপুৰ, বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়াত আপোনালোকৰ পোষ্ট এপইন্টমেন্ট হ'ব আপোনালোকৰ। ইয়াত কোনো ধৰণৰ তেনেকুৱা আপোনালোকে এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব নালাগে। 1 আগষ্টৰ পৰা এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে আৰু 15 আগষ্ট আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হয়। এই পোষ্টকেইটা কণ্টেক্সুৱেল বেচিছৰ পোষ্ট হয়। যিটো আপোনালোকৰ 2200 যি 2000 প্লাছ যি পোষ্ট আছে গোটেইকেইটা পোষ্টে আপোনালোকৰ কণ্টেক্সুৱেল হয় আৰু পাৰ মান্থ আপোনালোকৰ চেলেৰি 20,000 টকা আপোনালোকক দিব আৰু আপোনালোকে আবেদন কৰিব পাৰে। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে। এতিয়া আগবঢ়ো আমাৰ আজিৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। এই যিটো নটিফিকেশ্যন আহিছে আজি আমাৰ, এই নটিফিকেশ্যনটো আহিছে ৰেলৱেৰ ফালৰ পৰা, যিটো অসমৰ কাৰণেকে আদি কৰি নৰ্থ ইষ্টৰ যিখিনি কেণ্ডিডেট আছে সকলোৰে বাবে বিশেষভাৱে ইম্পৰ্টেণ্ট হয়। 6,777টা পোষ্ট ওলাইছে, য'ত আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হৈ গৈছে 14 আগষ্ট 2026 আৰু ইয়াত আপোনালোকৰ 10 পাছ কৰি ITI কৰা সকলে আবেদন কৰিব পাৰিব। বয়সটো 15ৰ পৰা 24 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু ইয়াত আপোনালোকৰ জোনসমূহ চাব পাৰে বা ক'ত আপোনালোকৰ পোষ্টিং হ'ব সেইখিনি চাব পাৰে। ষ্টাইফেণ্ড আপোনালোকৰ হ'ব। এই গোটেইকেইটা পোষ্ট আপোনালোকৰ হেৰি হয়, এপেণ্ডিচিপ পোষ্ট হয়। ইয়াত 9,600 টকা আপোনালোকৰ পাৰ মান্থ পাব আৰু যিসকল আৰু সেইটো 10% ইনক্ৰিজ হ'ব 10,560 টকা ছেকেণ্ড ইয়েৰত। থাৰ্ড ইয়েৰত আপোনালোকৰ 11,040 টকা পাব। 1 বছৰ হয়, কোনো পোষ্টত আপোনালোকৰ 1 বছৰ 3 মাহ থাকিব। আৰু ইয়াত আপোনালোকৰ প্ৰত্যেকটো ট্ৰেডৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকক মই আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব, তাত মই প্ৰত্যেকটো ট্ৰেড দি দিম, কাৰণ প্ৰতিটো ট্ৰেড যদি মই কৈ থাকোঁ যথেষ্টখিনি দীঘল হ'ব। বয়সৰ সময়সীমাটো কৈ দিছোঁ 15ৰ পৰা 24 বছৰ। এজ ৰিলেক্সেশ্যন পাব 5 বছৰ ST SC, 3 বছৰ OBC MOBC, 10 বছৰ পাৰ্চনেল উইথ ডিচেবিলিটি সকলে। আৰু যিসমূহ মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট হয় সেইটোত আপোনালোকৰ 12 পাছ লাগে আৰু যিখিনি বাকীখিনি পোষ্ট থাকিলে সেইখিনিত আপোনালোকৰ 10 পাছ কৰা হ'লেই হ'ল, লগত আপোনালোকৰ NCVT বা ITI চাৰ্টিফিকেট লাগিব। এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC MOBC কাৰণে 100 টকা, ST SC PWD সকলৰ বাবে এক্সামটেড হয়। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি কৰিব পাৰিব আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰটো ইউনিট ৱাইজ বা ট্ৰেড ৱাইজ বা কমিউনিটি ৱাইজ মেৰিট ৰেংকিঙৰ ওপৰত বেছ কৰি আপুনি পোৱা পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি তেওঁলোকে ওলাব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে আৰু লগত গোটেইখিনি আপোনালোকৰ নেচেচাৰী ডকুমেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যনৰ লাগিব। 19 আগষ্ট এই পোষ্টকেইটাৰ অন্তিম তাৰিখ হয়। আৰু স্পেচিয়েলি মই ক'লোঁ যে নৰ্থ ইষ্টৰ কাৰণে কেলৈ ইম্পৰ্টেণ্ট হয়, এই পোষ্টখিনি নৰ্থ ইষ্টৰ কাৰণে ৰিজাৰ্ভ পোষ্ট হয়। 6,000 আপোনালোকৰ 777টা পোষ্ট মেইনলি নৰ্থ ইষ্ট ৰেলৱেৰ কাৰণে হয়। অসমকে আদি কৰি বাকী আমাৰ যি নৰ্থ ইষ্টৰ ৰিজনটোৰ কেণ্ডিডেটসকলে পোৱাৰ চান্স যথেষ্ট আছে। তো সেইবাবে আপোনালোকে আবেদন কৰিবলৈ নকৰাকৈ নাথাকিব। যিসকলৰ আছে ITI চাৰ্টিফিকেট তেওঁলোকে নিশ্চয় কোৱালিফিকেশ্যন মিলিছে, বয়স মিলিছে, আবেদন কৰিব ট্ৰাই কৰক। আৰু এতিয়া আমাৰ আজিৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো আমাৰ নটিফিকেশ্যন আহিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ আমিনগাঁৱৰ ফালৰ পৰা আহিছে, য'ত গাঁও প্ৰধানৰ কাৰণে 55টা পোষ্ট মুকলি হৈছে। ইয়াত আপোনালোকৰ 55টা পোষ্ট আছে আৰু 14,000 টকা পাৰ মান্থ আপোনালোকৰ চেলেৰি হ'ব। নৰ্থ গুৱাহাটীত 6টা, কমলাপুৰত 7টা, ৰঙিয়াত 7টা, কায়ানত 4টা, হাজোত 4টা, বকুত 8টা, পলাশবাৰী, এইকেইটা আপোনালোকে জেগাখিনি এবাৰ চাই ল'ব। আৰু ইয়াত আপোনালোকৰ 30 বছৰৰ যিটো মিনিমাম হয়, মিনিমাম 30 বছৰ লাগিব। নেশ্যনেলিটিও আপোনালোকৰ তাৰ ৰেচিডেণ্ট হ'ব লাগিব। আৰু যিটো জেগাৰ পৰা আপোনালোকে গাঁও প্ৰধান হ'বলৈ আবেদন কৰে তাত আপোনালোকৰ লেণ্ড বা ইমুভেবল প্ৰপাৰ্টি থাকিব লাগিব। আৰু চিলড্ৰেন আপোনালোকৰ ল'ৰা ছোৱালী দুটাতকৈ বেছি হ'লে নহ'ব। গভৰ্ণমেণ্ট এমপ্লয়ী হ'লে নোৱাৰিব। পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'লেও নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব। ফিজিকেলি ফিট হ'ব লাগিব। কোনো ধৰণৰ হেণ্ডিকেপ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু ইনচলভেঞ্চি অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ গভৰ্ণমেণ্ট লোন লৈ নমৰা বা গভৰ্ণমেণ্ট লোন বেংকৰ পৰা লোন লৈছে বা কোন প্ৰাইভেট লোন হওক লৈ নমৰা, তেনেকুৱা হ'লে নহ'ব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু এইটো আপোনালোকৰ আছাম গেজেটেড ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ অফ ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ, কামৰূপ আমিনগাঁও, ফাৰ্ষ্ট ফ্ল'ৰ,
20 আগষ্টৰ আগত আপোনালোকে সাবমিট কৰিব লাগিব লগত ডকুমেন্ট কি লাগিব সেইখিনি আপোনালোকে এবাৰ চাই ল'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট কাৰ্ড HLLC প্ৰুফ এজ প্ৰুফ লাগিব তাৰপিছত 3 কপি ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটোকপি পান কাৰ্ড ভোটাৰ আইডি স্মল ফেমিলি নৰ্মছৰ এফিডেভিট বা সেলফ ডিক্লাৰেশ্যনখন লাগিব জামানবন্দী লাগিব মৌজাদাৰ চাৰ্টিফিকেট লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট চাৰ্টিফিকেট লাগিব সেলফ ডিক্লাৰেশ্যন ফৰ্ম লাগিব আৰু বাকি জাৰি ক্লিয়াৰেন্স চাৰ্টিফিকেট লাগিব অৰ্থাৎ আপোনালোকৰ কোনো যাতে কতো বাকি দিবলৈ পইচা দিবলৈ নাই হেতু ক্লিয়াৰেন্স লাগিব আৰু কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ লাগিব ইম্পৰ্টেন্ট ডেট মই কৈছো 20 জুলাই পৰা আৰম্ভ হৈ গৈছে আৰু 20 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব এতিয়া গৈ আমাৰ আজি অন্তিমটো নটিফিকেশনৰ ফাললৈ আজি আমাৰ যেটো অন্তিম নটিফিকেশন এটো হৈছে আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লিমিটেড চমুকৈ APGCL ৰ ফালৰ পৰা এসিস্টেন্ট মেনেজাৰ এণ্ড জুনিয়ৰ মেনেজাৰৰ পোষ্ট ওলাইছে 66 টা পোষ্ট আছে ডিগ্ৰী আৰু ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং কৰা সকলে আবেদন কৰিব পাৰিব 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰ কেণ্ডিডেট সকলে আবেদন কৰিবলৈ এলিজিবল হ'ব ষ্টাৰ্টিং ডেট 22 জুলাই পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 21 আৰু 23 আগষ্টলৈকে থাকিব অৰ্থাৎ কোনটো বাটো পোষ্টত আপোনালোকৰ 21 আগষ্ট আৰু কোনো পোষ্টত 23 আগষ্ট এটো আপোনালোকৰ APSC এ কন্ডাক্ট কৰিব এসিস্টেন্ট মেনেজাৰ কাৰণে 35 টা পোষ্ট আছে ইলেক্ট্ৰিকেলত 10 টা মেকানিকেলত 6 টা ইনফৰমেশন টেকনলজি 3 টা ইনস্ট্ৰুমেন্টেশনত 10 টা সিভিলত 10 টা হিউম্যান ৰিসোৰ্সত 4 টা পে স্কেলটো আপোনালোকৰ 37300 ৰুপিছৰ পৰা ষ্টাৰ্টিং হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশনটো এসিস্টেন্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে মেকানিকেল ইনফৰমেশন টেকনলজি আৰু ইনস্ট্ৰুমেন্টেশন সিভিলৰ কাৰণে কেণ্ডিডেট সকলৰ ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে আপোনালোকৰ মিনিমাম এক্সপেৰিয়েন্সৰো কথা কৈছে আৰু আপোনালোকৰ তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু পাৰ্সেন্টেজটো 60% মাৰ্ক লাগিব এসিস্টেন্ট মেনেজাৰ এণ্ড হিউম্যান ৰিসোৰ্সৰ কাৰণে 2 বছৰীয়া আপোনালোকৰ টাইম ডিগ্ৰী কৰা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA কৰা হ'ব লাগিব তেতিয়া আবেদন কৰিব পাৰিব পাৰ্সেন্টেজ অফ মাৰ্ক 60% লাগিব জুনিয়ৰ মেনেজাৰ কাৰণে 31 টা পোষ্ট আছে যত ইলেক্ট্ৰিকেলৰ কাৰণে 12 টা মেকানিকেলৰ কাৰণে 6 টা ইনফৰমেশন টেকনলজিৰ 2 টা ইনস্ট্ৰুমেন্টেশনৰ 2 টা সিভিলৰ 9 টা পে স্কেল 25000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব এডুকেশ্যন কোৱালিফিকেশনটো 3 বছৰীয়া ডিপ্লোমা কৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব HLLC পাছ কৰি যিসকলে কৰিছে অৰ্থাৎ পলিটেকনিক যিসকলে পঢ়িছে তেওঁলোকে আবেদন কৰিব পাৰিব পাৰ্সেন্টেজটো 60% মাৰ্ক লাগিব আৰু সিটিজেনশিপ আপোনালোকৰ অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব স্মল ফেমিলি নৰ্মছ লাগিব আৰু এজ লিমিটটো আপোনালোকৰ কেণ্ডিডেট সকলৰ বয়স 21 বছৰ পৰা 38 বছৰৰ ভিতৰ কেণ্ডিডেট সকলে আবেদন কৰিবলৈ এলিজিবল হ'ব এজ ৰিলেক্সেশন পাব OBC এনটিএল 3 বছৰ ST SC 5 বছৰ PWD 10 বছৰ এপ্লিকেশন ফিজ জেনাৰেল সকলে 297 OBC MOBC 197 আৰু BPL আৰু ST SC PWD 47.20 এপ্লাইমেন্ট অনলাইন মাধ্যমতে হ'ব ষ্টাৰ্টিং ডেট 22 জুলাই পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 21 আগষ্ট পৰ্যন্ত SM JM আৰু পোষ্টগিটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু 24 জুলাই পৰা আপোনালোকৰ AM ৰ পোষ্টগিটাৰ বাবে আপোনালোকৰ পোষ্ট আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 23 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আজি ভিডিওটোত এইখিনিয়ে আছিল যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাইছে তেওঁলোকে তেতিয়া হলে আপোনালোকে আমাৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিওসমূহ ৰেগুলাৰ বেচিছত পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিওটো লাইক এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানতে এৰিছো আকৌ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ